পাতি ভৰাই চিৰা খাবি বাচুঙা দৈ ঐ বাচুঙা দৈ অচি লবি জুতি লবি হাজাবাতি দৈ ঐ হাজাবাতি দৈ পাতি ভৰাই চিৰা খাবি নুচুৰিঙা দৈ ঐ নুচুৰিঙা দৈ নানে নাৰে নানি কালি নঙ মাৰি লৈ নেন মাৰি লৈ ঐ নেন মাৰি লৈ মাক্কা তুমি কি গান গাই দিলা হো মোক তো কিবা কিবা লাগি গ'ল তোৰ গান শুনি কিনে ডাইৰেক্ট কি গান পৰা ৰিমিক্স গান লগাই দিলি বে তই আৰে কি গান গালি বে বাথৰুমত গৈ কিনে হাগা নুধুৱাকে একেবাৰে ভাত খোৱাৰ নিচিনা গান গাই দিলি বে কথাটো তুমি ঠিকে ক'লা মোক বহুত ভাল লাগিল তোমাৰ কথা শুনি কিনে গানটো চোৱা না গান চোৱা কিনো গান গাই আছে বে অলপ এটা ৰিমিক্স অলপ লগাই দিব লাগে ন ডাইৰেক্ট কিবা গান গাই দিলে অকৰালি কি নিজেও গান গাব নোৱাৰে চালা আমি লোকে গান গোৱা ইনচাল মাৰি থাকে নিজে গান গাবলৈ ক'লে মানে নোৱাৰে গুড মৰ্নিং স্যাৰ আচ্ছা স্যাৰ আপুনি আহি পালে নেকি মোৰ ফালৰ পৰা গুড মৰ্নিং স্যাৰ গুড মৰ্নিং তোমালোকক মই এটা প্ৰশ্ন সুধিবলৈ লৈছোঁ এইটো প্ৰশ্ন হ'ল বগা মানুহ আৰু কলা মানুহৰ মাজত পাৰ্থক্য কি আছে ওকে স্যাৰ বগা মানুহ আৰু কলা মানুহৰ পাৰ্থক্য কোনে ক'ব লাগে মই ক'ব লাগে না মোৰ এটা পাণ্ডুৰামে ক'ব লাগে মই সবকে সুধিছোঁ যোনেও প্ৰশ্নৰ এনসাৰ দিব পাৰে ওকে স্যাৰ মই কলা মানুহ আৰু বগা মানুহৰ পাৰ্থক্য ক'ব আহিছোঁ বগা মানুহ জন্ম দিওঁতে স্যাৰ পুৰা গৰু গাখীৰ খাই মায়ে গাখীৰ পুৰা খাইছিলে মতলব পুৰা গাখীৰ খাই গৰু গাখীৰ খাই তেতিয়া বগা মানুহ জন্ম দিছিলে তাৰপিছত বগা মানুহটো ক'লোঁ স্যাৰ পাৰ্থক্য আৰু কলা মানুহ জন্ম দিওঁতে তাৰ মানে অলকত্ৰ খাই কিনে ডেইলি অলকত্ৰ খাই তাৰ মতলব দেহাটো পুৰা অলকত্ৰ আহি গ'ল সেইকাৰণে সি কলা মানুহটো এনেকুৱা জন্ম হৈছিলে স্যাৰ হা তোক কোনে শিকাইছিলে এনেকে প্ৰশ্নৰ এনসাৰ নহয় স্যাৰ মই এইটো এনসাৰটো ক'ত পালোঁ ক'লে মানে আমাৰ গাঁৱত পুৰা মতলব আমাৰ মা সমানৰ ইহঁতে কথা পাতি আছিলে বগা মানুহ জন্ম হৈছিলে গাখীৰ খাই কিনে আৰু কলা মানুহ জন্ম হৈছিলে অলকত্ৰ খাই কিনে সেইকাৰণে এইটো মই শুনি কিনে আপোনাক ঘৰতে মই এনসাৰ দিলোঁ ক স্যাৰ মাই জৰ্গা তই কিন্তু এনসাৰটো বহুত ভাল দিলি দে এইটোৱে এনসাৰ হয় মোৰ মতে ডাইৰেক্ট ছাৰে দিব আমাক পুৰা নম্বৰ দিব পাছ হৈ যাম চালা এক্সামত এইটো এনসাৰ ঠিকে ক'লি বহুত ভাল লাগিলে দে তোৰ এনসাৰ শুনি কিনে হৈ গ'ল আজি টাইম অভাৰ হৈ গ'ল মই কালি আকৌ তোমালোকক বেলেগ প্ৰশ্ন সুধি ল'ম আজিৰ কাৰণে ছুটি